গোটেই বিশ্ববাসীক করোনা ভাইরাসে যেনেদৰে আক্ৰমণ কৰিছে, গতিকে আমি গোটেই বিশ্ববাসী এটা সংকটময় অৱস্থাত আছো। গতিকে আমাৰ ভাৰততো তেনেকৈ বিয়পি পৰিছে, গোটেই পৃথিৱীতে এই করোনা ভাইৰাছটো বিয়পি পৰিছে। তাৰ কাৰণে বহু আমাৰ ক্ষতি হৈছে। গোটেই পৃথিৱীত বহু অজস্ৰ মানুহ ঢুকাইলে, মৃত্যুমুখত পৰিছে। গতিকে এইটো কেনেকৈ মষিমূৰ কৰিব পাৰিব আমি বুজিব পৰা নাই। সাধাৰণ মানুহ হিচাপে আমি বুজি পোৱা নাই কিমান দিনলৈ থাকিব এই সন্ত্ৰাস, এই সংকটময়। আৰু আমাৰ এনেকুৱা লাগিছে যে আমি ইয়াৰ পৰা আশ্ৰয় বিচাৰি এই বিপদৰ পৰা আন ঠাইলৈ যাওঁ বুলি আশ্ৰয় বিচাৰি যাবলৈ কোনো ঠাই নাই, বেলেগ এখন পৃথিৱী নাই আমাৰ। গতিকে আমি ইয়াতেই থাকি পেলাই আমি এই ভাইৰাছক আমি মষিমূৰ কৰিব লাগিব। গতিকে সেইমতে আমি কিছুমান নিৰ্দেশ পালন কৰিবলগীয়া হৈছে। গোটেই পৃথিৱীত গোটেই লকডাউন কৰিছে, তলাবন্ধ, স্কুল কলেজ সকলো বন্ধ, অফিচ। আপোনালোকে জানেই, সকলোৱে আমি জানো যে আমি গোটেই ঘৰত থকাৰ বাহিৰে আমাৰ আন উপায় নাই। আৰু ঘৰত আছো কিয়? আমাক এইটো চৰকাৰৰ নিৰ্দেশ মৰ্মে এইটো আমি নিজৰ সজাগতামূলক কাম হিচাপে আমি নিজকে বচাবৰ কাৰণে আৰু আনকো বচাবৰ কাৰণে আমি এই নিৰ্দেশ পালন কৰিবলগীয়া হৈছে। এইটো নিৰ্দেশ নহয়, এইটো আমাৰ নিজৰ কৰণীয়। গতিকে এই সময়খিনিত আমি আজি ঘৰতে আবদ্ধ হৈ থাকি পেলাই ইটো সিটো বহুত হয়তো কিবা কিবি কাম কৰিছোঁ। মই মোৰ ঘৰৰ পৰিয়ালৰ লগত আমি পুৰণা কথা পাতিছোঁ বা কিবা এটা পুৰণা আমি কামেই উলিয়াই লৈছোঁ, হয়তো কৰিছোঁ। মোৰ ল'ৰাই গান গাইছে, মই কিবা এটা গান গাইছোঁ। তাত এইখিনি সময়ত বহুত কথা মনলৈ আহিছে, পুৰণা কথা বা পুৰণা কিছুমান গানৰ কথা মনত আহিছে, মনলৈ আহাত। মোৰ এটা কথা আজি মই অনুভৱ কৰিছোঁ যেন এই গীতটো মই মই গাইছিলোঁ। গতিকে সেই গানটো মই আজি পুনৰ মই যেন কণ্ঠত আনিব খুজিছোঁ। কাৰণ এইটো লিখিছিলে, গানটো লিখিছিলে নিৰ্মলপ্ৰভা বাইদেউ আৰু সুৰ কৰিছিলে জয়ন্ত দাই। এইটো মই প্ৰায় 36 বছৰমান হ'ল HMBত ৰেকৰ্ডিং কৰিছিলোঁ। গানটো মই অকণমান গাই দিছোঁ। এইটো প্ৰহৰ শূন্য প্ৰহৰ শীৰ্ণ শূন্য হাত, এইটো প্ৰহৰ শূন্য প্ৰহৰ শীৰ্ণ শূন্য হাত। সংকট আজি প্ৰতি পদে পদে ঢুঁৱলি কলি বাট, সংকট আজি প্ৰতি পদে পদে ঢুঁৱলি কলি বাট। এইটো প্ৰহৰ শূন্য প্ৰহৰ শীৰ্ণ শূন্য হাত, সংকট আজি প্ৰতি পদে পদে ঢুঁৱলি কলি বাট, সংকট আজি প্ৰতি পদে পদে ঢুঁৱলি কলি বাট। পথ দুৰ্গম আমি অগণন চূৰ্ণ কৰিম বাধা, নতুন দিনৰ সৃষ্টি কৰিম নাই নাই একো দ্বিধা। পথ দুৰ্গম আমি অগণন চূৰ্ণ কৰিম বাধা, নতুন দিনৰ সৃষ্টি কৰিম নাই নাই একো দ্বিধা। শূন্য যদিও দুহাত আমাৰ শূন্য নহয় মন, শূন্য যদিও দুহাত আমাৰ শূন্য নহয় মন, শূন্য যদিও দুহাত আমাৰ শূন্য নহয় মন, শূন্য যদিও দুহাত আমাৰ শূন্য নহয় মন। কেৱল জ্বলিছে এতিয়া চকুত তীখা তীক্ষ্ণ জ্যোতি, সেই পোহৰত যাম আগবাঢ়ি ক্লান্ত নকৰি গতি। কেৱল জ্বলিছে এতিয়া চকুত তীখা তীক্ষ্ণ জ্যোতি, সেই পোহৰত যাম আগবাঢ়ি ক্লান্ত নকৰি গতি। দীৰ্ঘ পথৰ শেষত পামেই হেৰুৱা পথৰাত, দীৰ্ঘ পথৰ শেষত পামেই হেৰুৱা পথৰাত, দীৰ্ঘ পথৰ শেষত পামেই হেৰুৱা পথৰাত। এইটো প্ৰহৰ শূন্য প্ৰহৰ শীৰ্ণ শূন্য হাত, এইটো প্ৰহৰ শূন্য প্ৰহৰ শীৰ্ণ শূন্য হাত। সংকট আজি প্ৰতি পদে পদে ঢুঁৱলি কলি বাট, সংকট আজি প্ৰতি পদে পদে ঢুঁৱলি কলি বাট, সংকট আজি প্ৰতি পদে পদে ঢুঁৱলি কলি বাট। এই গানটোৰ লগত মই এনেকুৱা লাগিছে যেন আমি যেন মষিমূৰ কৰিব পাৰিম, এটা দৃঢ় বিশ্বাস এটা আহিছে। সেইকাৰণে মই গীতটো গাইছোঁ। আৰু মই আমাৰ এতিয়া যিটো কৰিবলগীয়া কাম মই আপোনালোকক কৈছোঁ, ঘৰত থাকক, সুৰক্ষিত হৈ থাকক।
এই কথাষাৰ যাতে আপোনালোকে আনকো কয়, মই সেয়ে আপোনালোকলৈকো অনুৰোধ থাকিম। মই আকৌ কৈছোঁ, ঘৰত থাকক, সুৰক্ষিত হৈ থাকক। আমি কৰোনা ভাইৰাছক ধ্বংস কৰিমেই। ধন্যবাদ।